কি খবৰ আশা কৰোঁ ভালে আছে আৰু স্বাগতম জনাইছোঁ নতুন এটা ব্লগলে এণ্ড যিহেতু এতিয়া শুই উঠিছোঁ ৰাতিপুৱা মানে 10টা বাজিলে তো শুই উঠিছোঁ আৰু এইফালে চাওক বাইকখন বৰ ধুনীয়াকৈ ঢাকি থৈ দিয়া আছে মানে এইফালে ওপৰত টিংটো উৰি গ'ল ন সেইটো কাৰণে মানে ইয়াতে থৈ দিয়া আছে তো ঢাকি থৈ দিয়া আছে এণ্ড এতিয়া লৈ আহিছোঁ আজি এটা নতুন ডেইলি ব্লগে লৈ আহিছোঁ আৰু ঘৰতে তো মানে ক'তো ওলাই যোৱা নাই ন এইকেইদিন এণ্ড মানে ভাবিছোঁ কি কেমেৰাটো অহাৰ পাছৰ পৰা অলপ য'ত ত'ত ওলাই যাম বুলি ভাবি আছোঁ ভিডিঅ' বনাবৰ কাৰণে তো চাওঁ এতিয়া 30 তাৰিখে আহি পাবহি এণ্ড এনেকুৱা লেট ডেলিভাৰী হৈছে ন ক'বই নালাগে তো এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ চাওক আশা কৰোঁ চাই ভালে পাব দেখাম আজি দিনটোত কি কৰা হয় আৰু কিছুমান কথা ক'বলগীয়া আছে আজি তো আজি ব্লগটোতে ক'ম তো প্ৰথমে এতিয়া শুই দিছোঁ চাহ এটা খাই লওঁ এণ্ড চাহ এটা খাই মেলি কৈ আছোঁ আপোনালোকক এণ্ড চাই থাকিব ব্লগটো আশা কৰোঁ চাই ভালে পাব তো এতিয়া এইফালে চাহটোতো খাই ল'লোঁ ধুনীয়াকৈ আৰু চাওঁ এতিয়া ভাতটো কি বনাই আছে তো যিহেতু যোৱাকালি ৰাতি ভাতটো খোৱা নহ'লে ন তো এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ প্ৰথম এণ্ড তাৰপিছত যিটো কথা কৈছিলোঁ তো এইটো ক'ম তো এইফালে এয়া চাওক বনি আছে ধুনীয়াকৈ ভাত তো চাওঁ এইটো কি হয় তো এইফালে এয়া বনি আছে অঁ এতিয়া ভালেই হ'ল বোলে হাত পৰিলে তো যিহেতু ৰাতি খোৱা নাই না ভাত চাতটো এতিয়া খাই লওঁ প্ৰথম তাৰপিছত কৈ আছোঁ অলপ দাম বাঢ়িব ন পাৱাৰ বেংকটোলৈ মোবাইল চাই গৈছে বোলে মোবাইল বোলে পাৱাৰ বেংকটো হাতত লৈছিলোঁ গেম খেলি আছে এতিয়া হৈ লওক প্ৰথম ভাতটো তাৰপিছত খাই আছোঁ আৰু বাইকখন বনাই নাপাতো আপোনালোকক দেখুৱাই নাই নহয় চাওক বাইক পুৰা ধুনীয়াকৈ বনাই অনাৰ পাছত কি বনালোঁ দেখাই দিছোঁ মানে বাইকখনত কি প্ৰব্লেম হৈ আছিলে কি বনালোঁ তো সম্পূৰ্ণ দেখাই দিছোঁ এতিয়া মানে মোক এজন ছাবস্ক্ৰাইবাৰ এদিন লগ পাইছিলে তো মানে টমটমত ৰিক্সাত চাৰিআলি গৈ থাকোঁতে লগ পালে তো তেতিয়া মোক কৈছিলে দেই তো তোমাৰ বাইকখন ইমান বেয়া কেনেকৈ হয় বোলে তো মোক মানে ৰাস্তাত গৈ মানে টমটমত উঠি থাকোঁতে লগ পাই পিনি মোক সুধিলে মানে তো এতিয়া চাওক পুৰা ধুনীয়াকৈ বনাই মেলি মানে এই মাস্কটো যিহেতু নাছিলে দেখিছিলে লগোৱা হৈ গ'ল আৰু এইকেইডাল বেয়া হৈ আছিলে সেইযোৰ লগালোঁ মটকাখন চেঞ্জ কৰি দিলোঁ তো বেছি নাই এইকেইটাই আছিলে বনোৱা আৰু এইফালে এইটো মিটাৰটো এইকেইটা চেঞ্জ কৰিলোঁ বাকী এইখিনিতো ঠিকে আছিলে আৰু এইকেইটা চেঞ্জ কৰি দিলোঁ আৰু তো এয়াই বাইক পুৰা মজা টিপ টপ কৰি দিলোঁ কিন্তু এতিয়া এখন মানে দেৰিৰে চলাব বনাই মেলি থৈ দিয়া আছে চলাই থাকোঁ মাজে মাজে ময়ো দুটাই চলাই থাকোঁ আৰু মানে মাজে আৰু এতিয়া এইফালে ভাতটো আহি গ'ল তো ভাতটো প্ৰথম ধুনীয়াকৈ খাই লওঁ খাই মেলি অলপ দোকানলৈ যাওঁ তাৰপিছত মই আপোনালোকক কথাটো ক'ম কি কথা ক'ম বুলি কৈছিলোঁ তো খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আগলৈকে তো এতিয়া এইফালে আহি পিনি পাই গ'লোঁ ৰে'লালিৰ ওপৰত তো এইফালে ধুনীয়াকৈ একদম মানে ধুনীয়া জেগা এইফালে যেনে পাহাৰ চাহাৰ চব ওলাই আছে মানে আজি তো এতিয়া ইয়াতে কথাটো কওঁ কি কথা ক'ম বুলি কৈছিলোঁ আপোনালোকক তো মেইন কথাটো ট্ৰেইন আহিছে মজা ট্ৰেইন আহি আছে তো ট্ৰেইনো আপোনালোকক দেখাব পাৰিম এতিয়া আৰামত তো মানে কি হ'ল কথাটো কৈ দিওঁ যিহেতু বহুতে মানে আমাৰ ঘৰৰ ওচৰৰে হওক বা আঁতৰৰে হওক বহুতে মানে আমাৰ দেউতাহঁতক মাকে দেউতাকে এনেকৈ মানে কিছুমান কথা কৈ আছে মানে কথাটো কি ওপৰত কৈ আছে যে ধৰক মোৰ ইউটিউবৰ ভিডিঅ' বনোৱাৰ ওপৰত মানে ধৰক মই ঘৰৰ পৰা যে ভিডিঅ'বোৰ যে বনাই পিনি ওলাওঁ মানে ঘৰৰ পৰা ভিডিঅ'বোৰ আৰম্ভ কৰোঁ তো সেই কথাবোৰ লৈ পিনি মানে কিছুমান কথা কৈ আছে মানে কি কাৰণে ঘৰটো উঠাব লাগে বা ঘৰৰ পৰা বাহিৰত গৈ পিনি ভিডিঅ'টো বনালেও হৈ যায় সেইবোৰ কথা কৈ আছে তো একচুৱেলি কি কাৰণে কৈছে মই সেইটোও গম পাওঁ তো মানে বেয়া ক্ষেত্ৰত কোৱা নাই ভাল ক্ষেত্ৰতে কৈছে আৰু মই তেওঁলোকক একো বেয়াকৈ ক'বলৈও অহা নাই বা মই একো বেয়াকৈ নকওঁ যি কৈছে ভাললৈ কৈছে বাৰু ঠিকেই আছে একো নাই কিন্তু মেইন কেছটো কি হয় এতিয়া ধৰক যদি মই ক'ৰবাত ভিডিঅ' এটা বনাবৰ কাৰণে ধৰক আঁতৰত যদি যাওঁ তো তেতিয়া মানে কি হয় বাহিৰৰ পৰা বনাই যাবৰ কাৰণে ভিডিঅ'টো ভাল হয় কিন্তু সদায় যদি ধৰক মই এইটো ক'তো দূৰত গৈ থাকিব নোৱাৰোঁ ন ভিডিঅ' বনাবৰ কাৰণে ধৰক পইচা পাতিৰ অলপ কথা আহি পৰে ক'ৰবাত যাবৰ কাৰণে ধৰক এতিয়া 2-3 কিলোমিটাৰ যদি ক'ৰবাত আঁতৰত দূৰতে ভিডিঅ' এটা বনাব যাওঁ তো যিমানে হ'লেও বাইকত তেল ভৰা পইচাটো হ'লেওতো লাগিব যাবৰ কাৰণে তো তেনেকৈ কিছুমান কথা আহি পৰে তো সেইকাৰণে মই কি হয় ডেইলি ব্লগ দিওঁ আৰু ডেইলি ব্লগ বস্তুটো কি হয় ডেইলি ব্লগ দিয়াৰ লগে লগে মই দিনটোত কি কৰি থাকোঁ মানে ঘৰতে থাকি কি কৰোঁ তো সেই তেনেকৈ ঘৰতে থাকি কি কৰোঁ ভিডিঅ' বনাব গ'লে তো ঘৰটোতো কিন্তু অভিয়াছলি উঠাবই লাগিব ঘৰটো দেখাবই লাগিব তো তাত এতিয়া কিছুমানে কথা কয় ঘৰটো কি কাৰণে দেখাই থাকা ভঙা ঘৰ আমুক তামুক এনেকৈ মানে কয় আৰু মানে কয় কথাটো কি কাৰণে ধৰক মোৰ দেউতা এজন টিচাৰ হয় হাইস্কুলত মাষ্টৰ কৰিছিলে তো এতিয়া বৰ্তমান ৰিটায়াৰ হৈছে তো সেইটো কাৰণে মানে কয় তুমি দেউতাৰ ইজ্জতৰ কাৰণে মানে তুমি ঘৰত ভিডিঅ'টো নবনাবা আমুক তামুক মেইন কেছটো কি হৈ যাওক এতিয়া ঘৰৰ এটা
বনোৱাটো কোনো ডাঙৰ কথা নহয়। ঘৰটো আগতো আমি বনাব পাৰিলোহেঁতেন, কিন্তু গোগামুখত যিহেতু আমাৰ মাটি লোৱা বেছি দিন হোৱা নাই, তো 3 বছৰ 4 বছৰ এনেকৈ হৈছে মাটি লোৱা। তাৰ আগতে আমাৰ দেউতাৰ যিখন স্কুলত পঢ়ি আছিলে সেই স্কুলৰে মাটিত আমি আছিলোঁ ঘৰ বনাই, তো তাতে আছিলোঁ। তো তাৰপিছত মাটি লোৱা হৈছে। আৰু মেইন বস্তুটো ঘৰটো নবনোৱাৰ ৰিজনটো হৈছে কি, আমাৰ অৰিজিনেল ঘৰ হৈছে যোৰহাট। তো দেউতাই মানে আগৰ পৰাই মানে মাটি লৈছিলে, নোলোৱাও নহয়, বহুত জেগাত লৈছিলে স্কুলৰ মাটিত থাকোঁতেও। তো লৈ মেলি বেছি দিলে মাটিটো, মানে কি কাৰণে বেছি দিছিলে, যিহেতু ইয়াত থকাৰ ইমান এটা মানে মন নাছিলে দেউতাৰ ভাগৰ। তো মানে চাকৰিৰ কাৰ্যকাললৈকে থকা কথা আছিলে, ধৰক ৰিটায়াৰ হৈ গ'ল। ৰিটায়াৰ হৈ যোৱাৰ পাছত মানে ইয়াৰ পৰা যোৰহাটলৈ যোৱা ধান্দা আছিলে দেউতাৰ ভাগৰ, সেইকাৰণে মানে ঘৰটো বনোৱা হোৱা নাছিলে। তো ট্ৰেইন দেখিছে ভিডিঅ'ৰ মাজত ট্ৰেইন আহি গৈছিলে। তো সেইটো কাৰণে মানে যোৰহাটলৈ যোৱা ধান্দা আছিলে তো দেউতাৰ ভাগৰ। তো সেইটো কাৰণে মানে ইয়াতে ঘৰ চৰ বনোৱা নাছিলে। আৰু এতিয়া ঘৰ চৰ বনোৱা নাই কাৰণে এনেকৈ থকা নিচিনা হৈ আছে। তো তাত এতিয়াতো মই ধৰক ভিডিঅ'টো বনাবই লাগিব। ধৰক এতিয়া ৰেগুলাৰলি ভিডিঅ' দি নাথাকিলে কি হয়, চেনেল এটা গ্ৰ' সোনকালে নহয়। যিহেতু এটা মনিটাইজেশ্যন হৈ যায় চেনেলত, আৰু দিগদাৰ হৈ যায় কিছুমান। সেইটো কাৰণে ভিডিঅ' এনেকৈ ডেইলি ব্লগ দি থকা হয়। ডেইলি ব্লগ কিছুমান এনেকৈ বনাই দি থকা হয়। তো তাত এতিয়া কিছুমানে সেইটো কাৰণে মানে বেয়া পায়, ঘৰটো দেখাই থাকা কি কাৰণে, ঘৰটো দেখাই থাকোঁ। তো উপায় নাই ন। এতিয়া যিমান যি হ'লেও এতিয়া, আৰু মই যদি একো লাজ নকৰোঁ মানে, ধৰক ঘৰ ভঙা হ'ল বোলে এনেকৈ হ'ল, মোৰ কোনো তেনেকুৱা ধৰণৰ কথা নাই। তো এতিয়া সেইটো কাৰণে মানে এইটোৱে আৰু কথা, এতিয়া বুজি পাইছে চাগে আপোনালোকে কি কাৰণে কথাটো কৈছোঁ। তো ধৰক বাহিৰৰ এতিয়া ধৰক দূৰত যদি ভিডিঅ'টো বনাবৰ কাৰণে যাওঁ বা মটৰ ব্লগিং যদি কৰোঁ, তেতিয়া বেলেগ কথা। তেতিয়া একো নেদেখুৱাকৈ ডাইৰেক্টলি বাহিৰৰ পৰাই বনাব পাৰে। কিন্তু ডেইলি ব্লগ বুলি ক'বলৈ গ'লে, ডেইলি ব্লগটো সদায় নিজৰ দিনটোত মানে নিজৰ দিনটোৰ যিটো ডেইলি ৰুটিন হয় ন, তো ডেইলি ৰুটিনৰ ওপৰত বস্তুটো ভিডিঅ'টো বনোৱা হয়। তো ডেইলি ৰুটিনৰ ওপৰত ভিডিঅ'টো বনাব গ'লেতো আপুনি এনি টাইমটো দিনটো বাহিৰত নাথাকে ন, ঘৰৰ ভিতৰতে থাকিব। তো ঘৰৰ ভিতৰ বাহিৰ দুইটাকে মিলাই পিনি এনেকৈ ভিডিঅ' আকাৰে দিয়া হয়। তো সেইটোৱে কথা হয়। কিছুমানে তাতে এতিয়া উল্টাকৈ বুজি পায় ঘৰটোৰ কথা, একচুৱেলি বুজি নাপায়। কথাটো মানে ভালৰ কাৰণেই কৈ আছিলে, ঘৰটো নেদেখাবৰ কাৰণে, কিন্তু উপায় নাই আৰু এতিয়া সেয়াই। তো এতিয়া চাওঁ কি হয়, GoProটো আহক, তাৰপিছৰ পৰা ভাবি আছোঁ কি মটৰ ব্লগিং কৰিম বুলি ভাবি আছোঁ আৰু। তো এতিয়া আৰু সেয়াই কথা, সেইটোৱে ক'বলগীয়া আছিলে। এতিয়া যাওঁ, ঘৰত বোলে মামাহঁত আহিছে বোলে। তো মানে আজি ইয়াতে আমাৰ ঘৰৰ ওচৰতে সকাম এখন আছে, ঘৰৰ ওচৰত অলপ দূৰত আছে। তো সকাম আছে, তো তাত যাব বোলে। তো সেইটো কাৰণে মামাহঁত আহিছে, ফোন কৰিছিলে মায়ে এতিয়া। তো যাওঁ, ঘৰত গৈ পিনি দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া এফালে ওলাইছোঁ বাইক লৈ পিনি, মানে বজাৰ কৰিবৰ কাৰণে, সকামত যাবৰ কাৰণে। এফালে আমাৰ মামা, তো মামা ধুনীয়াকৈ আহি গ'ল, ভাত চাত খালে, ভাত চাত খাই মেলি এতিয়া এফালে চাদা মাৰি আছে। তো এতিয়া যাওঁ চাৰিআলি। তো চাৰিআলিত গৈ পিনি মুড়ি চুৰি লৈ আহোঁগৈ। তো চাই থাকিব এতিয়া। এফালে এতিয়া বজাৰ চজাৰ কৰি মেলি মামা আৰু মই আহি পাই গ'লোঁ। মানে চাৰিআলিত গৈ পিনি ভিডিঅ' চিডিঅ' নবনালোঁ আৰু, ডাইৰেক্টলি লৈছোঁ, আহিছোঁ ইয়াৰ ঘৰত। তো এতিয়া এইফালে মাকে বাবুকে এনেকৈ গৈ পিনি মানে য'ত সকাম আছিলে, তো তাত থৈ আহিলোঁগৈ। আৰু এতিয়া আহিছোঁ ঘৰলৈ আকৌ সুনিতাক নিবৰ কাৰণে। তো সুনিতাক লৈ পিনি যাওঁ, তাত থওঁগৈ। তো মেইন কেছটো মই থাকিম বাৰু তাতে, সকামতে অকণমান টাইম থাকিব লাগিব। তো ভাবিলোঁ ব্লগটো ইয়াতে এণ্ড কৰি থৈ যাওঁ। যিহেতু আজিৰ ব্লগটো মানে ধৰক বনাইছিলোঁ, এই যিটো কথা কৈছিলোঁ, তো এই কথাটোৰ কাৰণে আজি ব্লগটো বনাইছিলোঁ। তো ইয়াতে এণ্ড কৰি দিবলৈ লৈছোঁ, বেছি দীঘল নকৰোঁগৈ, একদম শ্বৰ্ট নৰ্মেল ব্লগ এটা বনাইছিলোঁ আজি কথাটো ক'বৰ কাৰণে। তো যদি পাৰোঁ তাত গৈ পিনি নামঘৰ, যিহেতু এতিয়া নাম ল'ব, তো নাম প্ৰসংগ মানে হ'ব, নাম পাতি আহিছেতো। তো নাম পাতিৰ এটা ব্লগ ছিষ্টেমত নহয়, জাষ্ট এটা অলপ ভিডিঅ' ক্লিপ কেইটামান লৈ পিনি মই ইউটিউবত আপলোড কৰিম, চাব আপোনালোকে কেনেকৈ পায় ক'ব। যদি পাৰোঁ এইটো ব্লগৰ লাষ্টতো এড কৰি দিব পাৰোঁ। তো চাই লওঁ কি কৰোঁ। তো কিন্তু ইয়াতে ব্লগটো এতিয়া এণ্ড কৰি দিওঁ। চাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছে না, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই এতিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাব পাৰে। আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সকলোৱে, যিহেতু মই আজিলৈকে কৰি পোৱা নাই মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবৰ কাৰণে। তো ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যিহেতু 2K হৈ আছে চেনেলটোত। তো সোনকালে শ্বেয়াৰ কৰি দিয়ক অলপ ভিডিঅ'বোৰ, তো যাতে ছাবস্ক্ৰাইবটো অলপ সোনকালে আহি যায়। আৰু তলত ইনষ্টাগ্ৰাম আইডি দিয়া আছে মোৰ ভাগৰ, তো গৈ পিনি ফ'ল' কৰিব, ষ্টাৰ প্ৰণৱ পিকো বুলি আছে। তো বাই বাই, লগ পাম নেক্সট এটা ভাল ব্লগত। প্ৰতিদিনে যদি আগলৈও মোৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি চাইডত থকা বেল আইকনটো ক্লিক কৰি ল'ব, যাতে মই এতিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাব পাৰে।